Hi friends, welcome to the Assamese blog. Today video আপোনালোকক স্বাগতম জনাইছো friends সকল আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰো প্ৰায় ভালে আৰু friends সকল ভিডিও বহুত দিন দিব পৰা নাছিলো আৰু আজিৰ ভিডিওটো থাম্বনেল দেখি নিশ্চয় গমে পাইছে ভিডিওটো কিহৰ ওপৰত বনাব গৈ আছো গতিকে দেৰি নকৰো আজিৰ ভিডিওটো আৰম্ভ কৰো আৰু friends সকল আপোনালোকে থাম্বনেলত দেখা পোৱা মোবাইলটো হেইটোৱে এইটো হয় আৰু এইটো JioBharat K1 4G by karbonn কোম্পানী বনোৱা হয় আৰু এটোত কি ফিচাৰ্স আছে মই আপোনালোকক মানে আনবক্সিং কৰি সকলো জনাই আছো গতিকে ভিডিওটো সকলোকে চাই লাগিব फ्रेंड्स সকল এতিয়া মই মোবাইলটো আনবক্সিং কৰি লম প্ৰথমতে এটো কালি সিলটো একবাৰ খুলিছিল তথাপিও আৰু জাস্ট আজি একবাৰ আপোনালোকক মই আনবক্সিং কৰি দেখুৱাৰ কাৰণে জাস্ট খুলি আছো এতিয়া আৰু সকল এই মোবাইলটোত স্পেশালি কি ফিচাৰ্স আছে ইয়াত লিখাই আছে কভাৰটোত 4.5 cm মানে 1.77 ডিসপ্লে তাৰপিছত জিও সিনেমা আছে আৰু 1000 মেগাৱাট মানে ব্যাটাৰিটো কেপাসিটি আৰু জিও সাবন আছে এটো আৰু ৰিয়াৰ ক্যামেৰা 0.3 মেগাপিক্সেল মানে ক্যামেৰাটো আৰু জিও পে আছে আৰু এইচডি ভয়েস কলিং আছে জিও টিভি আছে এলইডি টৰ্চ লাইট আছে আৰু জিও সাট আছে গতিকে খুলি লয় এতিয়া কি আছে ভিতৰটো মই দেখাই দি আছো আপোনালোকক फ्रेंड्स সকল মই এতিয়া সিলটো খুলি ললো যে মোবাইলটো এতিয়া ওপেন কৰি আছো গতিকে ভিডিওটো চাই থাক আৰু যদি কিছুমানে লব বিচাৰে তেনেহলে লব পাৰিব ইয়াতে ফাৰ্স্ট টাইম চাৰ্জাৰ এডাল আছে তো চাৰ্জাৰটো এইটো হয় এনেকুৱা ধৰণৰ চাৰ্জাৰটো এনেকুৱা তাৰ পিছত মোবাইলটো ভিতৰত আছে ইয়াত এখন কুস্তি আছে আৰু কুস্তিখনটো আমাৰ বাৰু বেছি দৰকাৰ নাই কুস্তিখন বাৰু ইফালে থাকক কুস্তিখনৰ প্ৰয়োজন নাই এতিয়া আৰু মোবাইলটো এইটোৱে হয় আৰু মই আপোনাক ব্যাক সাইডটো দেখাই দিছো এটো কাৰ্বন কোম্পানীৰ হয় আৰু ফ্ৰন্ট সাইডটো এনেকুৱা JioBharat তো মই আপোনালোকক ওপেন কৰি দেখাই আছো সুইচটো প্ৰেছ কৰি লম মানে মোবাইলটো অন কৰি দেখাই আছো আপোনালোকক চাৰ্জ আছে নে নাই আছে ওপেন হৈ গল সকলো দেখাবলৈ চেষ্টা কৰিম কাৰ্বন মোবাইল ওপেন হৈ গল আৰু ইয়াৰ ফিচাৰ্স কি আছে মই এটো আপোনালোকক আগত জনাই দিলো আৰু ক্যামেৰাটো চেক কৰি আপোনাক দেখাই আছো এটো বাৰু এটোকে মই চেক কৰি দেখাই আছো ইয়াৰ ক্যামেৰা ফেসিলিটি কেনেকুৱা আছে ক্যামেৰাটো অন কৰি দিছো আৰু সব ক্যামেৰা এনেকুৱা কোৱালিটি বেয়া নহয় ঠিকে আছে চলি যাব কাৰণ ব্যাটাৰি চাৰ্জাৰটো এটো এনেকুৱাই আৰু ইয়াত কটলেস FM আছে এটোত আৰু ইফালে আগফালে টৰ্চ লাইট আৰু ক্যামেৰাটো এনেকুৱা ধৰণৰ ইফালে স্পিকাৰ আছে তো বেয়া লগা নাই মোবাইলটো এটো যদি অকল ফোন কৰাৰ কাৰণে মানে 4-5 দিন আৰামত ফুল চাৰ্জ দিলে চলি যাব আৰু फ्रेंड्स সকল এতিয়া ইয়াৰ দামটো কিমান ইয়াতটো দামটো লিখা আছে 1999 মানে 2000 এ লিখা আছে কিন্তু फ्रेंड्स সকল আপোনালোকে এইটো মোবাইল যদি লয় 700 টকাত ল'ব পাৰিব আৰু এইটো মই 700 টকাতে লৈছো বাৰু আপোনালোকে যদি ল'ব বিচাৰে তেনেহলে 700 টকাত সিম সহকাৰে এই মোবাইলটো ল'ব পাৰিব फ्रेंड्स সকল ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু মোবাইলটো কেনেকুৱা লাগিছে এইটো জনাবলৈ নাপাহৰিব তো আজিৰ ভিডিওটো এইখিনি আছিল তো আজিলৈ বাই বাই